সিংহ বাম মোৰ পৰিচয় কওঁ শুনা মই হলো কুণ্ডিলৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ নাম মোৰ বেদনিধি আৰু কুণ্ডিলৰ ৰাজকুমাৰী ৰুক্মিণী আইদেউ দূত কি ৰুক্মিণীৰ দূত হয় ৰুক্মিণী আহা আহা হেদেৱ সুবৰ্ণ সিংহাসনে কৰা গ্ৰহণ হে প্ৰভু তোমাৰ সেই সিংহাসনত বহিবৰ যোগ্য আমি নহওঁ নহয় দেৱ ব্ৰাহ্মণ পূজনীয় মোৰ গতিকে কৰা তুমি আসন গ্ৰহণ নাই নালাগে হ'ব আহা নাই তোমাক আমি নিজেই তোমাৰ আসনত বহিবৰ যোগ্য আমি নহওঁ হে প্ৰভু কি কৰে নাই নাই তোমাৰ আসনত বহিবৰ যোগ্য আমি নহওঁ আহা দেৱ নিৰ্ভয়ে কৰা আসন গ্ৰহণ কৃষ্ণ কৃষ্ণ হে জগন্নাথ কি কৰে কৃষ্ণ কৃষ্ণ হে জগন্নাথ কৃষ্ণ বান্ধবোধ আনাজল সুবৰ্ণ ভৃংগাৰত তুমি ধৌত কৰি ব্ৰাহ্মণৰ শৰণ যুগল লওঁ মই পুতপদুজন ইমান অতিথি পৰাণ কৃষ্ণ কৃষ্ণ হে জগন্নাথ কি কৰে হে জগন্নাথ মুকা করুতি বাসন পঙ্গু লঙ্ঘয়তি গিরিম यत्कृपातमहं वन्दे परमानन्दा माधव परमानन्द माधव কৃষ্ণ হে দেৱ পদজতে ধৌত কৰি কৰা হ'ল যথানীতি শৰণ বন্দনা কোৱা এবে মোক কিবা নাম কিবা ধাম কিবা পৰিচয় তোমাৰ আৰু কিবা হেতু আগমন তোমাৰ হে প্ৰভু আগে কৈছো মই কুণ্ডিলৰ এজন দৰিদ্ৰ ব্ৰাহ্মণ নাম মোৰ বেদনিধি কুণ্ডিলৰ ৰাজকুমাৰী ৰুক্মিণী আইদেউ দূত হে প্ৰভু কুণ্ডিলৰ ৰাজকুমাৰী ৰুক্মিণী আইদেউ আজি কেইদিনমানৰ পূৰ্বে তোমাক সামাজিকত দেখা পাইছিল আৰু তেতিয়াই ৰুক্মিণী আইদেউ তোমাৰ ৰূপ গুণত মুগ্ধ হৈ সামাজিকতেই তোমাক সমীবৰণ কৰিলে তাৰ পাছত ৰুক্মিণী আইদেউ সাৰ পাই তোমাক কাষত নাপায় মনৰ দুখত ভাগি পৰিল তাৰ পাছত ৰুক্মিণী আইদেৱে অন্তৰৰ পৰা নিগৰি অহা চকুৰ পানীৰে এখনি পত্ৰ লেখি দি আমাক পত্ৰবাহক হিচাপে তোমাৰ কাষলৈ পঠাই দিছে হে প্ৰভু এই পত্ৰখনি সাদৰেৰে গ্ৰহণ কৰা শ্রীকৃষ্ণর হাতে দিয়া পত্র
রুক্মিণীর এ দেখা দেখা সভাখৰ লীলা ঈশ্বৰৰ এ দেখা দেখা সভাখৰ লীলা ঈশ্বৰৰ এতিয়া ইয়াৰ উপায় আমি নিৰুপায় হে জগন্নাথ। শুকক বেদ পঢ়ুৱাবলৈ আমাৰ কি সাধ্য আছে? তুমি অন্তৰ্যামী ভগৱান যিহেতু ৰুক্মিণী আইদেউক মাৰিলেও মাৰা, তাৰিলেও তাৰা। কিন্তু কেনেকৈ? শুকক বেদ পঢ়োৱাৰ শক্তি আমাৰ নাই। গতিকে প্ৰভু, তুমি ইচ্ছা কৰিলে সেই পাপী শিশুপাল কেই পানী মাছ বান্ধৱধ যোৱা দেৱঋষিক আগবঢ়াই আনাগৈ। কৃষ্ণ রাম হরি কৃষ্ণ গোপাল করুণাময় রাম রাম হরি কৃষ্ণ রূপে দৈবিক ভৈলা অবতার শঙ্খ চক্র গদা পদ্ম করত তোমার কৃষ্ণ গোপাল করুণাময় রাম রাম হরি হে রাম রাম হে হরি নারায়ণ 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 জয় দ্বারকাপতির শ্রীকৃষ্ণর জয়। আহা দেৱঋষি, মনে মনে তোমাকে কৰিছিলোঁ স্মৰণ। প্রভু কুণ্ডিলৰ পৰাও ব্ৰাহ্মণ আহিছে, ৰুক্মিণীৰ প্ৰেম পত্ৰ আনি নিবেদিছে মোক। এতিয়া তুমি ক'ব লাগে কি কৰা উচিত? প্রভু দেৱঋষি, ময়ো আহিছো কুণ্ডিলৰ পৰা। তুমিও তেনেহ'লে কুণ্ডিলৰেই? হলময় কুণ্ডিলত অযথা লাঞ্ছিত কৃষ্ণ নাম লোৱা মাত্র পালো মই তাত তীব্র অপমান। কি দেৱঋষি, কোন পাখণ্ডই কৰিলে অপমান? কুণ্ডিলৰ সে জোৱাৰা দুৰ্মতি ৰুক্ময়।
তাৰ বাবে নাই মোৰ অলপ অসন্তোষ। ভক্তাধীন ভগৱানে তুমি ভকতৰ বেটাত যদি সঁচাকৈ হৈছা সদয় কৰা তেন্তে প্ৰভু প্ৰতিকাৰ তাৰ। নিশ্চয় নিশ্চয় দেৱঋষি, নীৰৱে নখক মই তোমাৰ এই অপমানৰ কথা সমচিত শাস্তি দিম মই সেই দুৰন্তৰক মোক। যথাৰ্থতে ভকতৰ ভগৱান তুমি। ৰুক্মবীৰে অহংকাৰ কৰি কৰিছে অংগীকাৰ, কদাপি নিদিতে ৰুক্মিণীক তোমালৈ দান। কিন্তু হে প্ৰভু, বুধাৰজা ফেচবুক নিপতি একান্তই অনুকূত যদিও তোমাৰ নিৰ্জীৱ পুতল তেওঁৰ সেই পুত্ৰৰ হাতত। মই গৈ সবিনয় কুণ্ডিল ৰাজসভাত তোমাৰ বিয়াৰ বাবে দিছিল প্ৰস্তাৱ, আৰু বুধাৰজা ফেচবুকো দিছিল তাত সন্মতি। কিন্তু দেৱঋষি, কিন্তু যুৱৰাজ ৰুক্মই আহি তোমাৰ নামত কৰি পদাঘাত মোক আৰু সেই বৃদ্ধজনক অপমান কৰিলে বিস্তৰ। চিন্তা নাই দেৱঋষি, সমচিত প্ৰতিফল পাব সেই দুৰন্ত ৰুক্মই। প্ৰভু দেৱঋষি, তোমাৰ ৰাতুল চৰণতে একান্ত অনুকূত ৰুক্মিণী দেৱী। নাৰদৰ প্ৰতি যদি সঁচাকৈ হৈছা সদয় হৰিয়ানী কুণ্ডিল ৰাজ নন্দিনীক দ্বাৰকাপুৰত পতা শোভ পৰিণয় চাও আমি চক্ষু পৰীক্ষে যুগল মিলন, চাও আমি চক্ষু পৰীক্ষে যুগল মিলন। নিশ্চয় দেৱঋষি, ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ। কোন সেই ৰুক্মবীৰ, কোন সেই শিশুপাল, চাই লম মই সবাকো এবাৰ। জগতত আছে যত কৃষ্ণ বিদ্ৰোহী, সবাকে দিম মই সমচিত ফল। কিন্তু ৰুক্মিণী প্ৰিয়াই মোক মাতিছে সঘনাই। কৰো মই কুণ্ডিল গমন। বান্ধৱত আমাৰ কুণ্ডিল গমনৰ কথা থাকিব গোপনে। জয় জগন্নাথ শ্ৰীকৃষ্ণ, জয় জগন্নাথ শ্ৰীকৃষ্ণ, সঙ্গে চলে বেদনিধি আনন্দিত মন, আরে সঙ্গে চলে বেদনিধি আনন্দিত
সখী মদন মঞ্জুৰী পূজাত সন্তুষ্ট নহ'বনে মোৰ প্ৰাণৰ দেউতা? মোৰ পত্ৰখনি পাঠ কৰি মোৰ স্বামী দেৱতা মোৰ কাষলৈ নাহিব নেকি উলটি? আহিব সখী, নিশ্চয় আহিব। দ্বাৰকাত সুললিত মোহন মুৰলী অচিৰেই কুণ্ডিলত উঠিব আজি। সখী সখী পালেহি মোৰ স্বয়ংবৰৰ দিন। যদি মোৰ পত্ৰখনি ঘৃণা কৰি নাহে মোৰ স্বামী দেৱতা মোৰ কাষলৈ, তেন্তে অতি সোনকালে এই দেহময় দিন বিসৰ্জন। সখী আজি মোৰ লৰিছে হ'বনে? এয়া কি হৰাক জাননী? সখী নাই তেন্তে চিন্তাৰ কাৰণ। শুক্লপক্ষে নাচে বাও লংকা চিনি আহে ৰামে। আহিব সখী, নিশ্চয় আহিব। বেদনিধি কৰিব অচিৰেই কুণ্ডিলতে হ'ব উপস্থিত। বাৰু বাৰু ব'লা সখী, আমি প্ৰাণৰ দেৱতাক সন্তুষ্ট কৰিবলৈ কৰোঁগৈ প্ৰাৰ্থনা। ব'লা সখী। আই রুক্মিণী, রুক্মিণী, পিতা পিতা রুক্মিণী, পারিবি নে রুক্মিণী এই শিলৰ মূৰ্তিত তই প্ৰাণ সঞ্চাৰ কৰিব? পিতা, আপোনাৰ আশীৰ্বাদ পালে মই সকলো পাৰিম পিতা। মোৰ আশীৰ্বাদ সদায় আছে রুক্মিণী। মোৰ যে বৰ ভয় হয় মহাৰাজ, যদি যুৱৰাজ ৰূপময় বিধি পথালি লগাই। সাৱধান, মই জীয়াই থকা পৰ্যন্ত এই কাৰ্য কদাপিত নহয় সমাধান। মহারাজ মহারাজ মন্ত্ৰীবৰ, আপুনি ৰাজ্যৰ ভাৰ যুৱৰাজক অৰ্পণ কৰি বৰ ভাল কাম নকৰিলে মহাৰাজ। কিয় মন্ত্ৰীবৰ? ভাঙি পাতি কওক মোক। মহারাজ যুৱৰাজে যুৱৰাজে কি ঢোল পিটি জনাই দিছে। কি জনাই দিছে? কুণ্ডিলত হেনো ভগৱানৰ নাম উচ্চাৰণ কৰিলে শাস্তি হ'ব ইয়াৰ কাৰাদণ্ড। ঐ মহাৰাজ, কাৰাদণ্ড। ইয়াৰ পৰিৱৰ্তে বহুতকে বন্দী কৰি ৰাখিছে অৱশ্যে। মোৰ কুলাংগাৰ পুত্ৰৰ ইমান সাহস! মন্ত্ৰীবৰ, মহাৰাজ তাক ৰাজ্য এৰি দি মই মহা ভুল কৰিলো। মহাৰাজ হে দয়াময়, হে দয়াময়, মোৰ কুলাংগাৰ পুত্ৰ তুমি বজ্ৰাঘাতেৰে নিষেধ কৰি দিয়া। মহারাজ আপুনি ধৈৰ্য ধৰক মহাৰাজ, অধৈৰ্য নহব। মই অধৈৰ্য হোৱা নাই, মই অধৈৰ্য হোৱা নাই মন্ত্ৰীবৰ। মই আজি সেই কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে থিয় দিম মন্ত্ৰীবৰ। মহাৰাজ আপুনি নকৰিব কঞ্জলে। স্থিৰ ভাৱেৰে ইয়াৰ এটা উচিত ব্যৱস্থা কৰক হয় মন্ত্ৰীবৰ। মহাৰাজ মই ৰুক্মৰ বিচাৰ কৰিম। হয় মন্ত্ৰীবৰ, মই ৰুক্মৰ বিচাৰ কৰিম। বেশ বলা মন্ত্ৰীবৰ।
রুক্মিণী অ দাদা প্রাণৰ ভগতী মোৰ দাদা আজি তোৰ জীৱনৰ অতি শুভ দিন এদিন নাহে আৰু জীৱনত দ্বিতীয়বাৰ তোৰ রুক্মিণী দাদা তই মোৰ প্ৰাণৰ ভনীতি পাঁচজন ভাতৃৰ মাজত তই মাথো একেজনী মৰমৰ ভগ্নী মুক্ত কৰি মোৰ হৃদয়ৰ দুৱাৰ আগন্তুক চিত্তে মই তোক দিছো আশীৰ্বাদ পূৰ্ণ হওক তোৰ ভৱিষ্যত জীৱন শুন রুক্মিণী মিলিছে মহেন্দ্ৰ ক্ষণ প্ৰথমে তই ভৱানী মন্দিৰলৈ গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ তাৰ পাছত কৰিবি প্ৰৱেশ আগন্তুক স্বয়ম্বৰ সভামণ্ডপত অসম্ভৱ শুন অসম্ভৱ আৰু আছে তাৰ পাছত দিবি তোৰ বৰবাল্য শিশুপাল ৰজাৰ জিগি দাদা মোৰ স্বয়ম্বৰ কৰি আয়োজন দেখি দেখি তুমি কৰিছা ঘোষণা আৰু যদি সেই হয় আপুনি ইচ্ছাৰে মই নিজৰ পতি নিৰ্বাচন কৰিম রুক্মিণী দাদা আদেশ কৰিছো মই নহে অনুৰোধ সেদিৰাজ শিশুপাল হ'ব তোৰ স্বামী কৰাপিত নহ'ব অন্যথা গৰেই নিমন্ত্ৰণ পাই উপস্থিত হ'ব তেওঁ বৰবেশ সাজি দাদা সেইবাবে যদি মাতিছা তুমি নিজেই তেওঁক বৰমাল্য কৰিবা প্ৰদান রুক্মিণী দাদা নকৰিবি প্ৰতিবাদ বিনা বাক্যে পালিবি তই মোৰ আদেশ অনৰ্থক আদেশ তোমাৰ নোৱাৰা হৰণ কৰিব তুমি মোৰ স্বাধীনতা 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 অ দাদা স্বাধীনতা স্বাধীনতা তিরুস্থারকো স্বাধীনতা ওলি রুক্মিণী আৰু কোনে যদি আহিব জগতে ইচ্ছামতে কৰা পৰীক্ষা হ'ব পাৰো মই ৰজাৰ জীয়ৰী নহওঁ মই সজাৰ মইনা রুক্মিণী তোমাৰ দৰে মোৰো আছে মান সন্মান তিৰোতাৰ সমাজত বীৰ হওক শোভা নাপাই রুক্মিণী এই গরিবিনী যারকোন বই জানো দাদা কুন্দিলৰ যুৱৰাজ তুমি আৰু তুমিও জনাটো উচিত কুন্দিলৰ ৰাজ এই গরিবিনী এই গর্ব তোর কিমান সময় অঙ্গীকার মোর সেদিরাজ শিশুপালে আমার স্বামী তোর মোৰো অংগীকাৰ শুনা দাদা স্বামী মোৰ কোন স্বামী তোর এই কোন স্বামী তোর আই রুক্মিণী কোন স্বামী তোর দাদা হোৱা চোৱা দাদা পূজাৰ বেদীত দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণ চমৎকার রুক্মিণী নন্দর পুত্র গোয়াল কৃষ্ণ পূজার বেদীত কেতিয়াৰ পৰা রুক্মিণী এই পাপী অসী কুন্দিল ৰাজ কাৰেগ তাৰাধি চখী চন্দলক তই কাৰ দেশত দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা তেওঁ এই জগতৰ ঈশ্বৰ আৰাধ্য দেৱতা নাজানে রুক্মিণী মোৰ দেশত মোৰেই
কৃষ্ণ নামে হৃদয়ে ভরে পড়া কৃষ্ণ পূজা মহাপাপ রাজদ্রোহ বলি বহুবার বই করিস না কোন হাহা করে লোকর মতো করিস অনুমতি উত্তর দে উত্তর উত্তর মই কিনো দিম দাদা লাগে যদি দিব পাৰো দাদা পূজাৰ নিৰ্মাণ কৃষ্ণর নাম মুখতে হন সেদিন আজকে গোপালে হব তোর স্বামী মসি পেলা কৃষ্ণ নাম অন্তরের পড়া মহাবৈরী এই কৃষ্ণর মূর্তি ভাঙি সিঙি চলন্ত অগ্নিদিন বই করিম নির্যায় हमारे बेचा दो पे माया मेरी मुखदा पे तू काजी बोई मेरी मुखदा पे तू बोई ये लोग पर हाथ दादी तोर नहीं पर